আজি আহক এটা খুব ধুনীয়া বন্ধাকবিৰে এটা ৰেচিপি বনাওঁ আৰু এনেধৰণে বনালে নহয় হুদাই হুদাই খাই আপুনি গোটেইখিনি খতম কৰিব। ময়ো জানেনে গোটেইখিনি খাই শেষ কৰি পেলাইছিলোঁ, ইমান বেছি সোৱাদ লগা হৈছে। তাৰ কাৰণে প্ৰথমতে লৈ ল'লোঁ এটা গোটা বন্ধাকবি আৰু বন্ধাকবিৰ পাতকেইখিলা আপোনালোকে চেষ্টা কৰিব যাতে গোটা গোটাকৈ এৰাই ফাট খাই নাযায়। মোৰ পিছে আজি অকণমান ফাট খাই গ'ল আৰু এতিয়া পানী অলপ লৈ ইয়াতে বইল হ'বলৈ ৰাখি দিলোঁ। আৰু এইফালে লৈ লৈছোঁ মই মচুৰ দালি মই ভালকৈ ধুই ধাই চাফা কৰি এইখিনি এটা পেষ্ট কৰি ল'ম। আৰু এতিয়া বইল কৰি থোৱা বন্ধাকবিৰ পাতখিলা মই চাকি উঠাই ল'ম, কাৰণ এইখিনি ঠাণ্ডা হ'ব লাগিব। আৰু এয়া দেখিছে নহয়, আধা সিজাৰ পাছতে মই এইখিনি উঠাই দিলোঁ আৰু উঠাই তাৰ যে ঠাৰিৰ অংশটো এইডোখৰ মই অকণমান কাটি দিম, কাৰণ এইডোখৰ ডাঠ হৈ থাকিলে আমাৰ কাৰণে অসুবিধা হ'ব। এতিয়া দাইলৰ পেষ্টখিনি এটা বলত লৈ ল'ম। ইয়াতে প্ৰয়োজন মতে দি দিম নিমখ আৰু অকণমান আদাৰ পেষ্ট আৰু কালজিৰা অকণমান দিম আৰু এইখিনি দি ভাল ধৰণে এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি পেলাই মই এখন পাতত এনেকৈ পাতখন দেখিছে নহয়, সেইকাৰণে কৈছিলোঁ যে গোটাকৈ পাতটো হ'লে ভাল হয়, ফাটি গ'লে অকণমান দিগদাৰ হয়। এফালে পাতৰ ওপৰতে মই এনেকৈ পেষ্টটো এপ্লাই কৰি দিছোঁ, মানে লগাই দিছোঁ। আৰু তাৰপিছত আকৌ এখন পাত দিম, এনেকৈ দি পেলাই মই তাৰ ওপৰত লগাই বস্তুটো মই ৰ'ল নিচিনা কৰি ল'ম। আপোনালোকে যদি 4খন 5খন যিমান দিব বিচাৰে দিব পাৰে, কিন্তু বেছি ডাঠ হৈ গ'লে অকণমান সিজিবলৈ দিগদাৰ হ'ব। সেইটো কাৰণে মই 3খন পাততে লগাই এয়া ৰোল নিচিনা কৰি দিলোঁ। এতিয়া পিচকৈ এনেকৈ কাটি লৈছোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ পিচকৈ এনেকৈ কাটি লৈছোঁ। আপোনালোকেও তেনেকৈ কৰি ল'ব। আৰু এয়া চাওক, এই ধুনীয়াকৈ বন্ধাকবিটো এনেকৈ পিচ কৰি কাটি এফালে মোৰ হৈ গ'ল এয়া বন্ধাকবিৰ মানে হেৰিটো ৰেডি হৈ গ'ল। আৰু তাৰপিছত সেই দালিখিনিতে মই অকণমান পানী দি দিছোঁ, লগতে হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি, অকণমান মছলা দি দিছোঁ। আৰু তাৰপিছত ইয়াতে ডুবুৱাই পেলাই এতিয়া মই ইয়াতে ফ্ৰাই কৰিম। তেল গৰম হৈ গ'ল, তেল গৰম হোৱাৰ পাছত ইয়াতে দি দিছোঁ। আৰু ইমান বেছি সোৱাদ লাগে নহয় এনেধৰণে, মানে আপোনালোকে চাহৰ লগতো খাব পাৰে। আৰু যদি বোলে চাহৰ লগত নাখায়, মই আজি যি ধৰণে বনাইছোঁ, আজি মই ভাতৰ লগত বনাইছোঁ, মানে মই এইটো ধুনীয়াকৈ আকৌ এটা চব্জি বনাম। গতিকে সেইটো কাৰণে এনেকৈ যদি আপোনালোকে চাহৰ লগতো ফ্ৰাই কৰি সুদাকৈ খাম বুলি ভাবে, তেতিয়া সুদাকৈও খাব পাৰে। এইফালে চাওক মোৰ ৰেডি হৈ গ'ল, একদম মচমচীয়া হৈছে। আৰু এই চাওক মই খাইছোঁ, সুদাকৈ খাই যে ইমান টেষ্টি লাগিছে নহয়, মানে আচৰিত। আৰু এনেকৈও গধূলি সময়ত আপোনালোকে চাহ তাহ লগতো খাব পাৰে। আৰু যদি মই আজি চাহ তাহ লগত বনোৱা নাই, মই আজি এইখিনিক আকৌ আৰু এটা টুইষ্ট দিম। এতিয়া তেল গৰম হৈ গ'ল, শুকান জলকীয়া আৰু জিৰা দি দিলোঁ। দি পেলাই ইয়াতে পিঁয়াজ, নহৰু আৰু ৰঙা জলকীয়া, মানে শুকান জলকীয়াৰ পেষ্ট এটা বনাইছিলোঁ, সেই পেষ্টটো দি দিলোঁ। দি পেলাই ইয়াত অকণমান কালাৰিং জলকীয়া গুড়ি দিছোঁ, অকণমান জিৰা গুড়ি দিছোঁ, অকণমান হালধি গুড়ি, অকণমান ধনিয়া গুড়ি। এইখিনি দি মছলাখিনি অকণমান ভাজি ল'ম। ভজাৰ পাছত ইয়াত দি দিম বিলাহী। এফালে দেখিছে নহয়, বিলাহী এটা কাটি ল'লোঁ টুকুৰা কৰি। আৰু এতিয়া দি দিছোঁ ইয়াতে বিলাহী আৰু প্ৰয়োজন মতে নিমখ দি এইখিনি অকণমান ভাজি ঢাকনাটো মাৰি থ'ম, যাতে বিলাহীখিনি সিজি যায়। আৰু তাৰপিছত দি দিলোঁ ইয়াতে গ্ৰীণ কালাৰ মটৰ। আপোনালোকেও মটৰো দিওঁ বুলি ক'লে দিব পাৰে, বা অন্য আৰু কিবা দিওঁ বুলি ক'লেও দিব পাৰে। মানে এখন আৰু মাছৰ চব্জি নিচিনা হ'ব, বহুত বেছি সোৱাদ লাগে। তাৰপিছত ইয়াতে দি দিছোঁ গৰম পানী দি অকণমান উতল আহিবলৈ দিম। আৰু উতল আহি যাওঁতে এয়া মই বনাই থোৱা পিচ মানে মাছৰ পিচ বুলিয়ে কৈছোঁ আৰু দেই, মানে বন্ধাকবিৰে যে মাছৰ পিচ বনালোঁ, সেই পিচ ইয়াত দি দিলোঁ। দি পেলাই এয়া অকণমান উতলিবলৈ দিলোঁ। আৰু অকণমান উতলি আহোঁতে এবাৰ লৰাই দিছোঁ আৰু ধুনীয়াকৈ, যাতে বস্তুবিলাক অকণমান সিজি যায়। ঢাকনাখন মাৰি অকণমান সিজিবলৈ ৰাখি থৈছোঁ। আৰু এয়া চাওক, কামৰ মাজে মই আকৌ কমলা এটা ছিলি লৈছোঁ। কমলা খাই মই বৰ বেছি ভাল নাপাওঁ, কিন্তু স্কিনৰ কাৰণে ভাল যে, সেইটো কাৰণে খাইছোঁ। এতিয়া মোৰ তৰকাৰীখিনি হৈ গ'ল ৰেডি। ইয়াতে মই ধনিয়া পাত দি দিলোঁ, আৰু ধনিয়া পাত দি পেলাই মোৰ চব্জি হৈ গ'ল ৰেডি। এতিয়া আমি দুপৰীয়া সাজ খাবলৈ ৰেডি কৰিছোঁ। এফালে এয়া মানুহজনক ভাত দাইল দিছোঁ, আৰু লগতে এয়া নতুন ৰেচিপিটো আজি যিটো মই বনালোঁ, ইমানেই বেছি সোৱাদ লাগিলে। আপোনালোকে যদি এনেধৰণে বনাই খোৱা নাই নহয়, এবাৰ বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰিলোঁ ভাল পালে। আজিলৈ আহোঁ নেক্সট ভিডিঅ'ত আকৌ